প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক ৰক্ষক উপন্যাসৰ ৮১তম খণ্ডটি আবৃত্তি কৰি শুনাম। আপোনালোকে মনোযোগেৰে শুনক। ৰাম, লক্ষ্মণ আৰু সকলো বানৰ সেনাপতি দ্ৰুতপতিয়ে সুগ্ৰীৱ আৰু বিভীষণক লগত লৈ দেৱেন্দ্ৰ আৰু কুমাৰ কাৰ্তিকক পাদ্য অৰ্ঘ্যৰে সৎকাৰ কৰি তেওঁলোকক পূজা কৰিলে। পিছত ৰাম লক্ষ্মণে হাতযোৰ কৰি দেৱেন্দ্ৰ আৰু কুমাৰৰ পৰিক্ৰমা কৰি ক'লে, নিজৰ পূৰ্বপুৰুষৰ স্বীকৃতিৰ ফলত আজি এই দাসে দেৱ পদাশ্ৰয়ী হোৱাৰ সুযোগ পাইছো। ইয়াৰ পৰা মোৰ বংশ মৰ্যাদা বাঢ়িল, মই ধন্য হলো। দেৱেন্দ্ৰই হাঁহি মাৰি ক'লে, হে ৰঘুমণি, আপুনি দেৱপ্ৰিয়। এতিয়া ৰণসাজ সজ্জিত হৈ ৰথত উঠক। আজি জগতজয়ী ৰাৱণে কাল সমৰ কৰিব। এই যুদ্ধত মই মৰুত আৰু দেৱসৈন্যৰ সৈতে আপোনাৰ পৃষ্ঠভাগ আৰু কুমাৰে ৰুদ্ৰগণ সৈতে আপোনাৰ অগ্ৰভাগ ৰক্ষা কৰিব। বানৰ সৈন্যই জয়ধ্বনিৰে গগন মণ্ডল কম্পমান কৰি তুলিলে। যুদ্ধৰ বাজনা বাজিবলৈ ধৰিলে। সমস্ত বানৰ সেনা ব্যূহবদ্ধ হৈ থিয় হৈ থাকিল। জ্বালামুখীৰ লাভা সদৃশ জ্বলন্ত প্ৰবাহৰ দৰে ৰাক্ষস সৈন্য লংকাৰ সিংহৰ দ্বাৰৰ পৰা বাহিৰ ওলাল। হাজাৰ দুন্দুভি গৰগৰাই উঠিল। শংখ শৃংগই শব্দ কৰিলে। জয়ধ্বনিৰে পৃথিৱী কপাই ৰণুৱা ঘোঁৰাৰ পদাঘাতত উত্থিত ধূলিৰে সূৰ্য সমধূষৰিত কৰি প্ৰলয় জ্বালাৰ দৰে মৃত্যুৰ কৰাল জিহ্বা লক লকাই উঠিল। অসংযত হৈ ৰামে বিভীষণক ক'লে, হে লংকেশ্বৰ, এয়া প্ৰবল মেঘৰ দৰে বিৰাট সৈন্য বাহিনী আহি আছে ৰাক্ষসৰ। এই প্ৰচণ্ড সেনাৰ মাজত পুত্ৰ শোকদগ্ধ ৰাৱণ কোনজন? এই বীৰ বাহিনীৰ নায়ক কোন কোন? মোক অনুগ্ৰহ কৰি এইবিলাক কথা কোৱা। বিভীষণে ক'লে, হে ৰাঘৱ, সৈন্য দলৰ আগে আগে প্ৰাতঃ সূৰ্যৰ দৰে যিজন তেজস্বী পুৰুষ সুবৰ্ণ খচিত পৰ্বত সম দিগ্গজ হাতীত উঠি আহি আছে, তেওঁ হল ধীৰ বীৰ মামা অকম্পন। তেওঁ লংকাৰ প্ৰধানমন্ত্ৰী। তাৰ পিছত সেয়া সিংহত ধ্বজাবাহী ৰথাৰোহী নীল অভ্ৰসম অতিৰথী মহোদৰ স্বৰ্ণ সাজেৰে সজ্জিত চপল অশ্বাৰোহী যিজন যোদ্ধাই গহীন শূল ধাৰণ কৰি আহি আছে, তেওঁ বজ্ৰ। তেওঁৰ বাওঁফালে সেউৱা কলা ঘোঁৰাত উঠি অহাজন ত্ৰিশূলধাৰী ত্ৰিশিৰা। মেঘৰ দৰে ৰূপ বিশিষ্ট ধনুবান লৈ মত্ত হাতীত উঠি আহি আছে কুম্ভ। তেওঁৰ ঠিক পিছতে সেইজন স্বৰ্ণ ৰথত সহস্ৰ ঘণ্টা বজাই আহি থকা অপৰাজেয় মহাৰথী নিকুম্ভ। তেওঁৰ সোঁফালে সেউজীয়া ঘোঁৰাত উঠি অহাজন ধনুৰ্বাণধাৰী অগ্নিসম তেজস্বী পুৰুষ, তেওঁ হৈছে নৰান্তক। আৰু ধনুৰ্ধৰ সকলৰ ভিতৰত অগ্ৰগণী ভয়ংকৰ ভূতৰ দ্বাৰা ৰক্ষিত পৰ্বতৰ দৰে অচল বন্দীসকলৰ দ্বাৰা বন্দিত, যাৰ মুকুটমণি সূৰ্য কিৰণত দেদীপ্যমান আৰু যাৰ মস্তকত চন্দ্ৰমাৰ দৰে শুভ্ৰ ছত্ৰ বিৰাজিত, তেওঁৱেই হৈছে ৰক্ষৱতী মহীদেৱ জগতজয়ী ৰাৱণ। ৰামে ক'লে, ৰাক্ষসৰাজ ৰাৱণৰ তেজটো অপৰিসীম। তেওঁৰ অংগ সুষমা দেৱতাতকৈও অধিক শোভনীয় আৰু তেওঁৰ পৰিষদ সকলো বৰ তেজস্বী যেন লাগিছে। কোনে কয় যে লংকা বীৰ শূন্য হৈছে? হে ৰাঘৱ, মহা তেজস্বী ৰাৱণ যিদৰে ভয়ানক আকৃতিযুক্ত ভূতৰ দ্বাৰা পৰিবৃত, তেনেদৰে তেওঁৰ অন্তৰাত্মাও কলুষিত। সেইকাৰণেই তেওঁৰ প্ৰবল পৰাক্ৰম ভংগ হব। ৰামে বানৰ সেনাৰ ওপৰত এক বিহংগম দৃষ্টি নিক্ষেপ কৰিলে। দুয়োফালে সৈন্য দল ক্ৰমে ওচৰ চাপি আহিল। উভয় সেনাই বীৰদৰ্পে গৰ্জি আছে। অবিচলিত ভাৱে ৰাম বুহত থিয় দি আছে। তেওঁৰ পিছত আছে লক্ষ্মণ, হনুমান, জাম্বৱন্ত আৰু বিভীষণ। এনে সময়তে সুগ্ৰীৱে দুৰ্ধৰ্ষ বেগেৰে লম্প মাৰি ৰাৱণৰ বুহত সোমাই গল আৰু বজ্ৰগদা ঘূৰাই ঘূৰাই ৰাৱণৰ ওচৰ পালে গল। ফূৰ্তিতে সুগ্ৰীৱে ধনুৰাগেৰে খোজ মাৰি ৰাৱণৰ শিৰৰ মুকুটটো খহাই দিলে। ৰাক্ষস সেনাই সেই পাৰদৰ্শিতা লক্ষ্য নকৰিলে। সুগ্ৰীৱে প্ৰত্যাহ্বান জনাই ক'লে, ঐ ৰাক্ষসাধিপতি, বানৰৰ ৰজা এই সুগ্ৰীৱ তোৰ মূৰত ভৰি থৈ ইয়াত উপস্থিত হৈছো। ক, তই শ্ৰীৰামৰ চৰণত শৰণাপন্ন হবি নে নাই? বন্ধুসকল, আজিলৈ খণ্ডটি ইমানতে সামৰণি মাৰিছো। আপোনালোকে খণ্ডটি শুনিলে এতিয়া লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব নকৰাজনে ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আনকো শুনাৰ সুযোগ দিয়ক। নমস্কাৰ।